চাওক যোৱাকালি এআৰডিএফৰ সভাপতি তথা ধুবুৰী লোকসভাৰ সাংসদ বজৰুদ্দিন আজমল ডাঙৰীয়াই যি হিন্দুসকলক লৈ যি মানে অসভ্য মন্তব্য দিছে, এই মন্তব্যক আমি প্ৰথমে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ আৰু এজন মুছলমান যুৱক হিচাপে আমি লাজ পাইছোঁ। কিয়নো তেওঁ মন্তব্য কৰিছে, আমি সংবাদ মাধ্যমত দেখা মতে যে হিন্দুসকলে 40 বছৰলৈকে বিয়া নাপাতে আৰু অবৈধ সম্পৰ্ক কৰে বুলি তেওঁ কৈছে। গতিকে এইখিনি কথাত ক'ব নালাগিছিল, তেওঁ এজন জনপ্ৰতিনিধি হয়। দ্বিতীয় কথাটো কৈছে যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লাভ জেহাদৰ কথা কৈছে আৰু 2-3টা মুছলিম ছোৱালীলৈ তেওঁ লাভ জেহাদ কৰক বুলি তেনেকুৱা মন্তব্য আগবঢ়াইছে। এই মন্তব্যক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ আৰু তেওঁক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে আচলতে এই লাভ জেহাদ কৰা 2-3টা ছোৱালীজনী কোন হয়, তেওঁ এই বিষয়ত ঠিকা লৈছে নেকি? গতিকে বজৰুদ্দিন আজমল ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে তেনেকুৱা মন্তব্যৰ পৰা বিৰত থাকে আৰু অসমত থকা মুছলমানসকলক যাতে শান্তিত থাকিবলৈ তেওঁ মানে দিয়ে। এইখিনিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি বজৰুদ্দিন আজমল ডাঙৰীয়াক মানে সকীয়াই দিছোঁ যাতে ভৱিষ্যতে তেনেকুৱা মন্তব্য কৰি আমাৰ হিন্দু আৰু মুছলমানৰ মাজত যি মানে পৰিৱেশ, যি শান্তিৰ পৰিৱেশ যাতে বিনষ্ট নকৰে, এয়া আমি আহ্বান জনাইছোঁ। ৰাজনীতিকৰ বাবে কৌশলে কৰিছে বুলি আপুনি ভাবে? চাওক, আজমল ডাঙৰীয়াটো এইটো ৰাজনীতিৰ কাৰণে কৈছে, এইটো চবে জানে। এইটো ৰাজনীতিৰ মানে এটা চক্ৰৰ মানে চাবিত তেওঁ ঘূৰে, যেতিয়া চুইচ টিপে তেওঁ মানে এইফালৰ পৰা বাজি উঠে, এইটো চবে জানে। আৰু আমি ধুবুৰী ৰাইজক আমি অনুৰোধ জনাম, তেওঁক মানে ৰাজনৈতিকভাৱে তেওঁক শিক্ষা দিব লাগে আৰু বৰ্জন কৰিব লাগে বুলি আমি ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজক আমি আহ্বান জনাইছোঁ। এজন সন্মানীয় এটা শব্দ, গতিকে মৌলানা সন্মানীয় শব্দ, তেওঁক আগত মৌলানা শব্দটো নাথাকিলে আমি ভাল পাওঁ। আৰু যিহেতু আমি ব্যক্তিগতভাৱে গোটেই দিন আমি প্ৰায় হিন্দুসকলৰ লগতে থাকোঁ, আমি মুছলমান যুৱক হিচাপে আমি বহুত লাজ পাইছোঁ। গতিকে তেওঁ তেনেকুৱা মন্তব্য নকৰিলে আমি ভাল পাম আৰু তেনেকুৱা মন্তব্যৰ দ্বাৰাই আমাৰ মুছলমানসকলে ক্ষতিগ্ৰস্ত হৈছে আৰু হ'ব বুলি আমি মানে আশংকা কৰিছোঁ। আৰু মুছলমানৰ শান্তিৰ ক্ষেত্ৰত তেনেকুৱা মন্তব্য নকৰিলে মুছলমানসকলেও অন্ততঃ শান্তি পাব। আজমলে খুব এটা মন্তব্য, অপমানজনক মন্তব্য কৰিলে, এই ক্ষেত্ৰত কি বাচ্য কৰিব? চাওক, যোৱাকালি এআৰডিএফৰ সভাপতি তথা ধুবুৰী লোকসভাৰ সাংসদ বজৰুদ্দিন আজমল ডাঙৰীয়াই যি হিন্দুসকলক লৈ যি মানে অসভ্য মন্তব্য দিছে, এই মন্তব্যক আমি প্ৰথমে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ আৰু এজন মুছলমান যুৱক হিচাপে আমি লাজ পাইছোঁ। কিয়নো তেওঁ